Hello friends, মোৰ নাম মিশ্ৰা। মই বাই প্ৰফেশ্যন মই এজন ডক্টৰ হওঁ। মই আপোনাক কি ক'ম আৰু মই এনে ভূত পেটৰ ওপৰত বিশ্বাস নকৰিছিলোঁ আগতে, কিন্তু 24 বছৰ আগত এটা মোৰ লগত ঘটনা হ'ল। তাৰপিছৰ পৰা মই এইবোৰ ভূত পেটৰ ওপৰত বিশ্বাস কৰোঁ। আজি মই আপোনালোকক সেই ঘটনাটোৱে ক'ম আৰু যোনটো ঘটনা মোৰ লগত হৈছিলে। আজিৰ পৰা 24 বছৰ আগৰ ঘটনা এইটো, 1994-ত মই এখন গাঁৱত মোৰ পষ্টিং আছিলে। ৰাতি এদিন বহুত দেৰি হৈ গৈছিলে আপোনাৰ পেচেণ্ট চাওঁতে। ঐ ইমন, আৰু মানুহ আছে নেকি বাহিৰত? আজি ইমান মানুহ আহিছে যে কিয়? কি কাৰণে আহিছে আজি ইমান মানুহ? ইমান বেমাৰ হৈছে নে মানুহবিলাকৰ? তই বাহিৰত গৈ পেলাই চাচোন, কোনোবা পেচেণ্ট বাকী আছে নেকি? ৰাতি বহুত হৈ গ'ল। নাই ছাৰ, এতিয়া আপুনি যাবগৈ পাই আছে। ময়ো যাওঁগৈ ছাৰ, আপুনিও যাওকগৈ। আৰু বাহিৰত কোনো মানুহ নাই ছাৰ। ঠিক আছে, তই এই বাহিৰত তলা চলা মাৰি পেলাই ঘৰলৈ গুচি যাবি। মই যাওঁ তেলে ন। মই তাৰপিছত নিজৰ চেম্বাৰ বন্ধ কৰি সেইদিনাখন ঘৰ পালোঁগৈ। ঘৰত পাই পেলাই মই ডাইনিং টেবুলত বহি মোৰ ৱাইফৰ লগত কথা পাতি আছিলোঁ। আজি ইমান দেৰি হৈ গ'ল যে আপোনাৰ? কি ক'বা বুজিছা, আজি পেচেণ্ট বহুত। আজি ইয়াত পেচেণ্ট বহুত আহিছে। তুমিও বাহিৰত ওলাই গ'লে অলপমান সাৱধান হৈ থাকিব। ভাইৰেল ফিভাৰ বহুত হৈছে ইয়াত। ইমান ৰাতি কোনে ড'ৰবেল বজাইছে? কোন আহিছে এতিয়া? ইমান ৰাতি কি পেচেণ্ট আহিছে নেকি? ঘপককৈ ড'ৰবেলটো শুনিলোঁ আৰু দৰজালৈ ওলাই গ'লোঁ। দেখা পালোঁ এজনী মাইকী মানুহ দৰজাখনৰ আগত ৰখি আছে। ইমান ৰাতি বেলি আহিছে যে, কোন হয় তুমি? কেলৈ আহিছে কোৱা? তুমি কালি ৰাতিপুৱাতো আহিব পাৰা, কিবা যদি তোমাৰ প্ৰব্লেম আছে। ইমান ৰাতি আহিছা যে? ডক্টৰ চাহাব, মোৰ ল'ৰাটো বেমাৰ হৈছে, অলপ চাই দিয়ক না প্লিজ, চাই দিয়কহি। ডক্টৰ চাহাব, আপুনি যদি চাই নিদিয়ে মোৰ ল'ৰাটো মৰি যাব। আহক না, চাই দিয়ক। ডক্টৰ চাহাব, ব'লক না প্লিজ। আপুনি নগ'লে মোৰ ল'ৰাটো মৰি থাকিব, ব'লক না। ব'লা, তুমি যেতিয়া কৈ আছা ব'লা, চাই আহোঁগৈ এবাৰ কি হৈছে কি হোৱা নাই। সেইদিনাখন মোৰ মনটো নাছিলে, তথাপিও যাবলগীয়া হৈ গ'ল। যিহেতু মাইকী মানুহজনীয়ে বিশেষভাৱে জোৰ কৰি আছিলে, সেইকাৰণে মই যাবলগীয়া হৈ গ'ল। কিন্তু এটা তিনিআলি পোৱাৰ পিছত তাই মোক ক'লে, ডক্টৰ চাহাব, আমি লেফ্ট ছাইডেদি গ'লে ভাল হ'ব নেকি? আৰে লেফ্ট ছাইডৰ ৰাস্তাটো জংঘল বহুত, মই এই ৰাস্তাটো দি নাযাওঁ। এই ৰাস্তাটো বহুত জংঘল, হাবি জংঘল বহুত আছে, জীৱ জন্তু বহুত ওলায়। সেইটো ৰাস্তা দি গ'লে বিপদজনক হ'ব। আমি এইটো ৰাস্তা দি নগৈ এইটো ছাইডেদি যাওঁ, ৰাইট ছাইডেদি যাওঁ। ডক্টৰ চাহাব, আমি লেফ্ট ছাইডৰ ৰাস্তাটোদি গ'লে ভাল হ'ব নেকি? তুমি যোনফালেদি যাবলৈ হয় যাবা তুমি, মোক জোৰ নকৰিবা। মই যোনটো ৰাস্তা দি ভাল পাওঁ সেইটো ৰাস্তা দিয়ে যাম। তুমি গৈ থাকা, তুমি লেফ্ট ছাইডেদি যাব বিচাৰা লেফ্ট ছাইডেদি তুমি যোৱা, মই ৰাইট ছাইডত যাব বিচাৰিছোঁ মই ৰাইট ছাইডেদি যাব বিচাৰিছোঁ। মই তোমাৰ ঘৰৰ ওচৰত গৈ পেলাই পাই যামগৈ। ঐ ডক্টৰ, তই এইটো ৰাস্তা দিয়ে যাব লাগিব, তই এইটো ৰাস্তা দিয়ে যাব লাগিব, তই নগ'লে নহ'ব, যাব লাগিবই, তই না। যোনজনী মাইকী মানুহ অলপ দেৰি আগলৈকে
তাই মোৰ ওচৰত কান্দি আছিলে, এতিয়া তাই আকৌ মোৰ ওচৰত মানে খং দেখুৱাই চিঞৰি আছিলে যে মই সেইটো ৰাস্তা দিয়ে যাব লাগিব। কিন্তু মই তাই এটা কথা নুশুনি মই ডাইৰেক্ট মোৰ ৰাস্তাটো দি ধৰি মই তাইৰ ঘৰত ওলালোগৈ। কোনোবা আছেনে ভিতৰত? কোনোবা আছে যদি দৰ্জাখন খুলি দিয়ক। মই সেইটো ঘৰৰ আগত বহুত দেৰি চিঞৰিলোঁ যেন বাহিৰলৈ কোনোবা মানুহ ভিতৰৰ পৰা ওলাই আহক, কিন্তু কোনো ওলাই নাহিলে। আৰু মই চিঞৰ বাখৰ কৰি থকা দেখি ওচৰৰে মানুহ এজন তেওঁ বাহিৰলৈ ওলাই আহিলে। ওলাই আহি পেলাই মোক সুধিলে, ডক্টৰ চাহাব, আপুনি কেলে চিঞৰি আছে? মানে মোক এই ঘৰৰ মহিলাগৰাকী বিচাৰি গৈছিলে মোৰ ঘৰলৈ। তেওঁ সৰু ল'ৰাটো বোলে বেমাৰ, সেইটো কাৰণে তেওঁ বিচাৰি গৈছিলে। মই সেইকাৰণে চিকিৎসা কৰিবৰ কাৰণে ঘৰটোৰ ওচৰলৈ আহিছিলোঁ। ডক্টৰ চাহাব, আপুনি কি কৈছে? এইবিলাক আপুনি কি কৈছে? আপোনাৰ মাথা বেয়া হৈছে নেকি? আপুনি বলক মোৰ ঘৰলৈ, মই আপোনাক কৈ আছোঁ চব কুছ। তাৰপিছত এই বৃদ্ধ মানুহজনে মোক তেওঁৰ ঘৰলৈকে লৈ গ'ল। ঘৰত গৈ মোক ক'লে, এতিয়া ডক্টৰ চাহাব আপুনি কওক, আপুনি সঁচাকৈ এই মাইকী মানুহজনীকে দেখিছিলেনে? হয়, মই এই মাইকী মানুহজনীকে দেখিছিলোঁ। কিন্তু ডক্টৰ চাহাব, সেই মহিলাগৰাকীৰ মৃত্যু 2 সপ্তাহৰ আগত হৈ গ'ল। আপুনি এইবিলাক কি কৈ আছে? পাগল হৈছে নেকি আপুনি অলপমান? এই মাইকী মানুহজনী 2 মাহৰ পৰা বহুত বেমাৰ চলি আছিলে। সেইদিনাখন বেমাৰ বহুত বেছি বাঢ়ি গৈছিলে। আমাৰ ইয়াৰ পৰা মানুহ আপোনাক বিচাৰি গৈছিলে তেওঁ ট্ৰিটমেণ্টৰ কাৰণে, কিন্তু আপুনি বাহিৰত আছিলে। সেইটো কাৰণে আপুনি এটেণ্ড কৰিব পৰা নাছিলে আৰু লাষ্টত তেওঁ মৃত্যু হৈ গৈছিলে। তাৰ মানে এইটো কি ভূত আছিলে নেকি? ভূত? হয় ডক্টৰ চাহাব, আপুনি বহুত বেয়াকে ফচিবলৈ আছিলে। আজি বাচি গ'ল আপুনি। তাৰ মানে তাই মোক দোষী মানি চলিছে তাৰ মৃত্যুৰ কাৰণে। আজি বহুত লাখত বাচি গ'লো। আজিতো তাই মোক মাৰি পেলালেহেঁতেন সেই ৰাস্তাটোলৈ লৈ গৈ। হয় ডক্টৰ চাহাব, আপুনি আজি বাচি গ'ল। কিন্তু খুৰা, মোৰ ঘৰত মোৰ ৱাইফ আছে। মোৰ তাইলৈ বহুত টেনচন লাগিছে। আপুনি মোক ঘৰলৈকে এৰি থৈ আহিবগৈ নেকি? নিশ্চয় ডক্টৰ চাহাব, মই জৰুৰ যাম আপোনাৰ লগত। তাৰপিছত খুৰাই মোক ঘৰলৈকে আগবঢ়াই লৈ গ'ল। বাট ৰাস্তাত বিভিন্ন ধৰণৰ মাত শুনা পাইছিলোঁ সেইদিনা ৰাতি, আৰু বহুত ভয় খাইছিলোঁ মই। আৰু সেইদিনাখনৰ পিছৰ পৰা মই বিশ্বাস কৰোঁ ভূত পেটৰ ওপৰত। আচ্ছা ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ কাহিনীটো ভাল পালে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাকি আৰু ভাল এনেকুৱা ধৰণৰ কাহিনী শুনিবলৈ পাব আপোনালোকে, সঁচা কাহিনী।